हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো মনু ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰা আপোনালোকক দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি আমি গৈ আছো দীপ্তেশ্বৰী মন্দিৰলৈ যেহেতুকে তাত অষ্টমী পূজা প্ৰত্যেকবাৰে চোৱা হয় এবাৰো আমি গৈ আছো এয়া আমাৰ বা আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব গতিকে বলক গৈ থাকো মন্দিৰলৈ আৰু এনেকৈ আহি আছো আমি আহি গেট পালোহি আৰু বেছি দেৰি নাই সোমাম মন্দিৰত আৰু সোমাই তাত কি কৰো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পায় কমেন্ট বক্সত জনাব আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমালো আৰু এইফালে দিয়ে প্ৰসাদ আৰু ইয়াতে নামবোৰ লিখি ৰাখে আৰু এইফালে চাকি ধূপ জ্বলোৱা হয় আমিও চাকি ধূপ জ্বলাই দিলো ধুনীয়াকৈ ভাল লাগিছে মনটো আপোনালোকৰো চাই কেনেকুৱা লাগে জনাবলৈ পাহৰি নাযাব দেই এনেকৈ মন্দিৰৰ ভিতৰৰ পৰা সেৱা কৰি আহি প্ৰসাদ দিলে আৰু ইয়াতে ভাবিছো অলপ প্ৰসাদ খাই লওঁ আৰু এনেকৈ মই সকলোকে বিলাই দিলো অলপমান আৰু নিজেও খালো সঁচাকৈ আজি দিনটো বহুত ভাল লাগিলে জমি তোমাকে সাউবারে প্রতি দেখা পালে হৃদয় জুড়ে মুঠি শেৱালিৰ করুণী পাও তোমার নামত হাঁহিতি সৰকি পৰে আৰু এতিয়া ঘৰলৈ আহিলো আৰু শেষত আকৌ এবাৰ আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা জনালো আৰু আজিলৈ ইমানতে বাই নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম